ভিতৰত যাওঁ এয়া মোৰ হেমছায়াৰ পিয়ৰ ব্ৰিডৰ পোৱালি এটি আপোনাৰ বৰৰ কাৰণে ৰেডি কৰিছোঁ মই সিহঁতক এয়া মোৰ আপোনাৰ ইয়ৰ্কশ্বায়াৰ পিয়ৰ ব্ৰিডৰ বৰ হয় মই হাৰিয়ানা ৰয়েল গ্ৰীণ ফাৰ্মৰ পৰা আনিছিলোঁ এয়া বৰৰ কাৰণে ৰেডি কৰিছোঁ আপোনাৰ ইয়ৰ্কশ্বায়াৰ হয় এয়া হেমছায়াৰ ফিমেল গিল্ট হয় এতিয়ালৈকে সিহঁতৰ ছাৰ্ভিচিং হোৱা নাই নেক্সট মান্থত সিহঁতৰ ছাৰ্ভিচ হ'ব এতিয়া সিহঁতৰ ৱেইট হৈছে 70 এৰাউণ্ড 70 আৰু আহকচোন আমি আগলৈ গৈ থাকোঁ এজনী আপোনাৰ ইয়ৰ্কশ্বায়াৰ চাও হয় এইখিনি হেমছায়াৰ পিয়ৰ গিল্ট এইটো আছে হেমছায়াৰ আহক এইকেইজনী মোৰ ইয়ৰ্কশ্বায়াৰ ফিমেল হয় চাও হয় এইকেইজনী বাচ্চা অলৰেডি দিছে দি পেলাই মই অলৰেডি চেল কৰিছোঁ সিহঁতৰ এৰ আপোনাৰ 8টা আহিছিলে বাচ্চা আৰু এৰ আপোনাৰ 9টা বাচ্চা আহিছিলে গোটেইখিনি আপোনাৰ ভাল ৱেটৰ আছিলে আৰু ভাল দামতে মই চেল কৰিলোঁ সিহঁতক আৰু এইগৰাকী চাও আজি আপোনাৰ এইটো চাওক মোৰ বৰ্ডত লিখা আছে তাই 15ত আজি 15ত তাই ফেৰয়িং আছে এতিয়া ৰাতিপুৱা হৈ আছে তাই আবেলি ভিতৰত তাৰমানে ফেৰয়িং আহিব আৰু আচ্ছা এইবিলাক মোৰ আছে আপোনাৰ ইয়ৰ্কশ্বায়াৰ এয়া ডেট আছে আপোনাৰ 23rd নট মই কৰিছিলোঁ ছাৰ্ভিচ 16/1ত সিহঁতৰ ফেৰয়িং আছে ইয়াতো আছে মোৰ ইয়ৰ্কশ্বায়াৰ এয়া আছে ইয়ৰ্কশ্বায়াৰ আপোনাৰ 26/1ত ফেৰয়িং আছে এই ছাৰ্ভিচ দিছোঁ 3/10ত এয়া পোৱালি জগিছে এই ফাৰ্ষ্ট টাইম এই আপোনাৰ এইটো ডেট অফ ফেৰয়িং 8/10 লিটাৰ চাইজ আহিছিলে 6 তাৰ ভিতৰত মেল 2টা আছে এয়া চাওক পোৱালি আজি আপোনাৰ প্ৰায় 7 days হৈছে পোৱালিকেইটা সিহঁতক মই এতিয়া ট্ৰাই কৰিছোঁ ফিডিং কৰাবৰ কাৰণে এয়া মোৰ ৱৰ্কাৰ এই যদি আপোনাৰ জগিছে আপোনাৰ 5 তাৰিখে জগিছে চাওক 5 তাৰিখে আপোনাৰ অলমষ্ট 10 days হৈছে আৰু 8 লিটাৰ চাইজ ফিমেল আপোনাৰ তাৰে 4 আছে এয়া চাওক আমি ইহঁতক ট্ৰাই কৰিছোঁ এয়া ফিডিং কৰাবৰ কাৰণে আজি 10 দিন যেতিয়া হৈ গৈছে আমি ট্ৰাই কৰিছোঁ ইহঁতক পিগলেটবিলাকৰ হেৰিটো চাওক এইটো মোৰ এণ্টায়াৰ ফাৰ্মৰ এটা হেৰি মই চব চাইণ্টিফিকেলি ট্ৰাই কৰিছোঁ কৰিবৰ কাৰণে এফালে মই বেম্বু লগাই দিছোঁ আৰু এফালে মোৰ আছে আপোনাৰ আইৰণৰ হেৰি আছে গ্ৰিল আছে চ' ফাৰ্ষ্ট টাইম ফাৰ্ম কৰিছোঁ অলপ ভুল হ'ব পাৰে যিমান পাৰোঁ চেষ্টা কৰিছোঁ কৰিবৰ কাৰণে থেংক ইউ